Hello everyone, welcome back to my channel Nibi and You. নমস্কাৰ মই নিকিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আপোনালোকে অলৰেডি থাম্বনেল দেখি গম পাইছে যে মই কলে গৈ আছো ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে সো লাষ্টলৈকে চাব তেনেহলে বলা ভিডিওটো আৰম্ভ কৰো হেল্ল' গাইজ তো ফাইনেলি মই আহি পালোঁ ঠাইডোখৰ আৰু এই ঠাইডোখৰ হৈছে আমাৰ গৌৰৱ আৰু যাৰ বাবে অসমখন বিখ্যাত একচুৱেলি মই আজি আহিছোঁ কামাখ্যা মাৰ মন্দিৰলৈ আৰু এতিয়া আপোনাৰ যাম ভিতৰলৈ আৰু যাৰ বাবে পূজাৰ সামগ্ৰী ল'ব লাগিব সো ভাবিছোঁ অকল পূজাৰ সামগ্ৰী লৈ আহোঁ তাৰপিছত বহুত দীঘল লাইন আছে আপোনালোকক দেখুৱাম বাৰু তেনেহ'লে ব'লক মোৰ লগতে চাব পাৰে ইমানে বহুত ভিৰ তথাপিও লাইনত আছে নাজানো মাৰ দৰ্শন কেতিয়া হয় কিন্তু লাইনতে আছোঁ আপোনালোকক দেখুৱাইহে এৰিম আজি আৰু ভিতৰলৈকে যিমানখিনি সম্ভৱ হয় দেখুৱাই যাম তো গাইজ এতিয়া মই ভিতৰৰ পৰা অকণ ওলাই আহিছোঁ কাৰণ আপোনালোকে দেখিছে কিমান লাইন ধৰি ভিতৰত সোমাইছোঁ আৰু আজিকালি অকণ নিয়মটো সলনি হৈছে তো যিসকল লোক আহিম বুলি ভাবিছে তেওঁলোকক জনাব বিচাৰোঁ যেতিয়াই কামাখ্যা মাৰ মন্দিৰলৈ আহে আপোনালোক অকণ সোনকালে আহিব 7 বজাৰ পৰা লাইনত ধৰিছিলোঁ আৰু ধৰাৰ পিছত আজিকালি এটা টিকেট দিয়ে আৰু টিকেটটোত মোৰ টাইমিং আছিল 5 বজাত আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ আপোনালোকে সোনকালে আহিব তেতিয়াহে সোনকালে মাক দৰ্শন কৰা হ'ব আহকচোন এতিয়া আমি কামাখ্যা মাৰ মন্দিৰৰ চাৰিওকাষ দৰ্শন কৰোঁ আৰু যিমানখিনি সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই দেখিছেনে বাবাজনক মই যেতিয়াৰ পৰাই মন্দিৰত প্ৰৱেশ কৰিছোঁ তেতিয়াৰ পৰাই তেখেতক এনেদৰে ধ্যানত থকা দেখিছোঁ এতিয়া আহিছোঁ এই পুখুৰীটোলৈ এই পুখুৰীটোতে বিভিন্ন কাৰ্যকলাপ সম্পন্ন কৰা হয় যেনেদৰে কাৰোবাৰ পানী তোলাই হওক বা চূড়াকৰণে হয় আৰু দেখিছেনে পুখুৰীটোৰ লগতে এটা মন্দিৰ আছে আৰু সকলোৱে আহি ইয়াত আপোনাৰ চাকি ধূপ জ্বলায় যিহেতু মূৰ্তি দেখুওৱা এলাও নাই সেইবাবে মই আপোনালোকক দেখুৱাব নোৱাৰিম কেৱল এই পুখুৰীটোৰ প্ৰাকৃতিক সৌন্দৰ্যটোহে আপোনালোকক দেখুৱাইছোঁ তো এইটো হৈছে গণেশ বাবাৰ মন্দিৰ আৰু আমি যেতিয়া সৰুতে আহোঁ তেতিয়া মানে এটাই ভাল লাগে যে গণেশ বাবাৰ তাত মানে যেতিয়া পইণ্টছ লগোৱা হয় তো ধুনীয়াকৈ লাগি ধৰে সেইটো মানে বহুত ফূৰ্তি লাগিছিলে সৰুতে তো আহিলোঁ গণেশ বাবাৰ তাত সেৱা জনালোঁ আৰু কি দেখুৱাব পাৰোঁ আৰু ফাইনেলি এয়া কামাখ্যা মন্দিৰৰ ভিউ যিটো আমি সাধাৰণতে ফটোবোৰত দেখিবলৈ পাওঁ তো এতিয়া আমি আহিছোঁ কামাখ্যা মন্দিৰতে আপোনাৰ ভিতৰতে আছে এটা মিউজিয়াম কিন্তু আপোনালোকে এতিয়া দেখিব পাৰিব এইফালে অকণমান দেখাই দিম তো বৰ্তমান এতিয়া মিউজিয়ামটো বন্ধ হৈ আছে ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ বস্তু আছিলে যেনেকৈ ইয়াত বৰ্তমান আছে ডাঙৰ ডাঙৰ টিলিঙা দুটা আৰু কিছুমান পূজাৰ সম্বন্ধীয় বস্তু আছিলে কিন্তু তেওঁলোকে কৈছে যে বন্ধ কৰি ৰখা হৈছে আৰু মই কামাখ্যা মাৰ মন্দিৰৰ বিষয়ে অকণমান ক'বলৈ বিচাৰিছোঁ বৰ বেছি মই নাজানো কিন্তু সীমিত জ্ঞানৰ ভিতৰতে মই অকণমান মোৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ কাৰণ আপোনালোকেতো জানে যে কামাখ্যা মাৰ মন্দিৰটো ইয়াত কেনেকৈ বা স্থাপন হ'ল তো মই ক'ব বিচাৰিছোঁ
সতীৰ বিভিন্ন অংশ আপোনাৰ বিভিন্ন জেগাত পৰিছিলে তাৰ ভিতৰতে আপোনাৰ আমাৰ এই নীলাচল পাহাৰত সতীৰ ইউনি অংশ পৰিছিলে সেই ইউনি অংশ পাই মা কামাখ্যাৰ প্ৰতিষ্ঠা হৈছিলে তো আপোনালোকলৈ মোৰ কুৱেশ্যন এটা যে কামাখ্যা মাৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিলে তো আপোনালোকে কমেণ্টত জনাব যে কোনে নিৰ্মাণ কৰিছে ফাইনেলি মা দৰ্শন হ'ল দেখিছেনে ৰাতিপুৱা সেই 7টাৰ পৰা আপোনাৰ ৰখি ফাইনেলি এতিয়া দৰ্শন কৰি ওলাই আহিছোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে থাকিলে বাই বাই